বাগিচা বাগিচা মানে ফুলনি আজি কেলে গাই আছো কাৰণ আজি আমি ফুলনিয়ে দেখুৱাম সেইকাৰণে ফুলনি মানে বাগিচা আমাৰ ফুলনি মেইন ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি কেলে গাই আছো কাৰণ আজি আমি বাগিচাই দেখুৱাম পিছে এতিয়া মেইন গ্ৰাহকজন ক'ত গ'ল বন্ধুসকল যোৰহাটৰ বাৰী ট্ৰেমাছসকলে মই আপোনালোকক স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ৰ পৰা তো নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ যোৰহাটৰ বাৰী ট্ৰেমাছ ব্লগৰ পৰা লৈ আহিছোঁ এটা অন্য ভিডিঅ'টোত আছে আজি ৰিমলে ক'লে আৰু সমূহ ইউটিউববাসী ৰাইজলৈ আজি ঈদৰ শুভেচ্ছা জনাইছোঁ সকলো কুশলে থাকক ভালে থাকক এতিয়া বৰ্তমান সংকটৰ দিনত কোনো উৎসৱৰ বাবে আমি চিন্তা কৰিব নোৱাৰাই হৈছোঁ তথাপিতো আমি নিজৰ উৎসৱবিলাক পালন কৰিবই লাগিব নহয় জানো গতিকে সকলোকে শুভেচ্ছা জনাইছোঁ তাৰ লগতে লৈ আহিছোঁ এটা মই ধুনীয়া ৰেচিপি আৰু আহকচোন মোৰ সেইদিনা মই আপোনালোকক এটা ভিডিঅ'ত দেখাইছিলোঁ মোৰ ভিডিঅ'টোত ফুলনিখনৰ অকণমান দৃশ্যাংশ দেখাইছিলোঁ আজি তাকে সম্পূৰ্ণকৈ দেখাম কিন্তু ফুলৰ পৰিচিত মই কিমান কৰিব পাৰোঁ নাজানো মাত্ৰ মই আমাৰ ঘৰৰ গৃহস্থই ফুলৰ এটা ষ্টেণ্ড বনাই দিলে কেইডালমান ষ্টেণ্ড বনাই দিলে তাকে অকণমান দেখাম ভিডিঅ'টো কমপ্লিট কৰোঁ আৰু মোৰ ভাগৰ হাতকেইখন বিষাই গৈছেগৈ এইটো ধৰি পেলাই তেতিয়াহ'লে ব'লক ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব কোনো স্কিপ নকৰিব এয়া দেখিছোঁ চাগে বেকত এডাল ধুনীয়া ষ্টেণ্ড দেখিছেনে মোৰ ফুলখিনি কি ধুনীয়াকৈ উঠাই দিছোঁ এই ষ্টেণ্ডবিলাক বনাই দিয়াৰ কাৰণ কি জানেনে এই মানে এতিয়া দীঘলৰ দিন যে আমাৰ বাৰীখনত সঘনাই দীঘল আহে সেইবাবে আমি এতিয়া সেইকাৰণে এনেদৰে এইবিলাক ষ্টেণ্ড বনাই দিছে ফ্ৰণ্ট কেমেৰাত অকণমান দেখুৱাবলৈ দিগদাৰ হ'ব গতিকে আহকচোন মই বেক কেমেৰা কৰিয়ে দেখাওঁ মোৰ ফুলনিখন আজি ব'লক মোৰ লগে লগে ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব পৰিয়ালবৰ্গলৈ আৰু ছাবস্ক্ৰাইব কৰিব নতুন ভিউৱাৰ্ছসকলে যদিও আগৰ কোনোবাই চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি গৈ আছে তেখেতসকলেও ছাবস্ক্ৰাইব কৰিব সেইটো আমাৰ জেৰি বান্ধি থোৱা আছে তাৰ বান্ধি থোৱাৰ কাৰণে খং উঠিছে তাক এতিয়া তাৰমানে আমি তাক দিনত বান্ধি থওঁ ৰাতি মেলি দিওঁ ৰাতি ভিতৰতে দৌৰা দৌৰি কৰি থাকে আৰু নহ'লে ক'ৰবাত গুচি যাব যে বেলেগ কুকুৰৰ লগত গুচি যাব সেইটো আমাৰ মঘাইক বান্ধি থোৱা আছে আৰু জেৰি আমি ভিডিঅ' কৰাৰ কাৰণে তাক খং উঠিছে তাৰপিছত এইজনী আমাৰ গৰুজনী বান্ধি থোৱা আছে তাৰপিছত আহক তেতিয়াহ'লে বেক কেমেৰা কৰিয়ে দেখাওঁ মোৰ ফুলনিৰ ষ্টেণ্ডকেইডাল কি ফুল আছে আপোনালোকে নিজে গম পাব আৰু যদিও নাজানে মই বাৰু ক'ম পিছৰ ভিডিঅ'টোত ফুলখিনি চিনাকি কৰি দিম আহক মোৰ ফুলনিৰ মাজলৈ আপোনালোকক লৈ আহিছোঁ আদৰণি জনাইছোঁ কিমান ধুনীয়াকৈ সুসজ্জিত হৈ আমাৰ অশোক ফুলখিনি ফুলি আছে এয়া ধুনীয়াকৈ আদৰণি জনাইছে ৰ'বা দেই জেৰি ৰ'বা দেই এডাল ষ্টেণ্ড বনাই দিছে ধুনীয়াকৈ দেখিছে কিমান ধুনীয়াকৈ ফুলৰ ষ্টেণ্ডকেইডাল বনাই দিলে মোক দূৰণিৰ পৰা দেখাই দিছোঁ বাৰু এইকেইডাল তাৰপিছত ফুলখিনি দেখাওঁ বাৰু এইখিনি মোৰ জবা পুলিখিনি বহুৰূপী যে মই কাটিং কৰিছিলোঁ তাৰ এটা ভিডিঅ' দেখাইছিলোঁ আৰু বহুৰূপী ফুল জবা ফুলৰ কেনেকৈ ফুলে তাৰো এটা ভিডিঅ' দেখাইছিলোঁ মোৰ বায়ে ফুলাইছে আৰু এনেদৰে কাটিং কৰি পেলাই সৌন্দৰ্য চাওক কি ধুনীয়া মোৰ ফুলৰ মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দিম বাৰু ভণ্টি যোৱা অকণমান এইজনী আমি ভিডিঅ' কৰাৰ কাৰণে জেৰি খুব খং উঠিছে তাক মেলি দিব লাগে মানে লোটাছ বেম্বো মই এনেকৈ কাটিং কৰি বনাইছোঁ তাৰপাছত এয়া মই আৰু মামণিৰ সহযোগত মই এনেকৈ তক্তা বান্ধি দিছোঁ আমাৰ গ্ৰিলত তাৰপাছত প্ৰথমতে এইটো চাওক এইটো কেনৰ হাফৰত ৰুইছোঁ আমি এয়া চাওক এনেদৰে ৰুইছোঁ ব'লা পাই তাৰপিছত এইডাল এডাল ষ্টেণ্ড দেখালোঁ মই আপোনালোকক ইয়াত কিবা কিবি কি ফুল আছে আপোনালোকে ধৰিব পাৰিছে চাগে তাৰপিছত এইডাল এডাল ষ্টেণ্ড ইয়াত এইবিলাক বাস্কেট কিনি আনি দিছে বেছি দাম নহয় 30 টকাকৈ লয় কিন্তু ডাঙৰ ফুল ৰুবৰ কাৰণে বহুত ভাল মোৰ এই কলিয়াছবিলাক সব এনেদৰে দি থৈছোঁ ইয়াতো মোৰ 7টামান প্ৰজাতি আছে
কলিয়াছৰ প্ৰজাতিখিনি দেখাই দিছোঁ বাৰু দেই এজোপা ফুলবিলাক এইবিলাক কলিয়াছবিলাক খুব গৰুৱে খায় আৰু খুব পোকে খায় দেখিছে বিভিন্ন জাতৰ আছে কলিয়াছ মোৰ এয়া ৰ'বা দেই ভণ্টি তাৰপিছত এইজোপা দেখিছে বহুৰূপী কেনেদৰে ফুলিছে পাতখিনি হৈছে আৰু মই ফুলখিনি ছিঙি দিওঁ যিখিনি ফুল ওলাই যায় সেইখিনি ছিঙি দিওঁ আৰু এজোপা অকণমানি কলিয়াছ এইজোপা ডাঙৰ হৈছিলে মৰি গ'ল তাৰপাছত এজোপা এইটো এটা কালাৰ 6টামান আছে মোৰ ভেৰাইটি কলিয়াছৰ তাৰপিছত আৰু এটা এইফালে আছে এইটো এটা ইয়াত এটা আছে এইটো মাটিতে থৈছোঁ মই উঠাই নিদিলোঁ এই গৰুজনী যে দেখিছে আমাৰ কলিমায়ে সেইখিনিত থকা এটা পুলি খাই পেলালে কি পুলি খালে খাওক দেউতা খাব দিছোঁ তাৰপাছত এইফালে আছে এইকেইডাল ষ্টেণ্ডকেইডাল ইয়াত 3ডাল ষ্টেণ্ড একেলগে দি দিছে ৰ'বা দেই ভণ্টি 3ডাল ষ্টেণ্ড দেখিছে এয়া ফুলখিনি বাৰু পিছতে দিম চিনাকি কৰি দিম দেখাই দিছোঁ ব'লা এইয়া ফুলৰ ষ্টেণ্ডকেইডাল মোৰ এই যে ফুলজোপা দেখিছে এই ফুলজোপা এবছৰমান হ'ল না হ'ল এইটো আমি এই লকডাউনতে আনিছিলোঁ তেতিয়া একদম অকণমানি পুলি আছিলে এতিয়া তাৰপিছত ডাঙৰ হ'ল আমি ভাবিলোঁ কালাৰ বেলেগ তো কেনেকুৱা লাগিলে মোৰ ভিডিঅ'টো মোৰ ফুলনিখনৰ একাংশ দেখুৱাই দিলোঁ মানে ষ্টেণ্ডখিনি দেখাই দিলোঁ ষ্টেণ্ড আপোনালোকে বাঁহৰ চাং বুলিয়ে কয় ষ্টেণ্ড বুলিয়ে কয় যি বুলি ক'ব পাৰে কিন্তু মই দেখাই দিলোঁ আপোনালোকক আমাৰ ফুলনিখনৰ সৌন্দৰ্য চাওঁ তো এতিয়া ব'লক পাকঘৰলৈ যাওঁ অকণমান ধুনীয়াকৈ খোৱা বস্তু বনাওঁগৈ কি বনাম ছাছপেন্সত থাকক আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব মই পুনৰবাৰ কৈছোঁ যোৰহাটৰ বোৱাৰী জেমাৰ্চ ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো টিপি অল কৰি ল'ব এতিয়া মই বনাইছোঁ অকণমান পায়স এপোৱা চাউল আৰু 1 লিটাৰ গাখীৰ লগতে এপোৱা চেনি লৈছোঁ কেইটামান খিচমিচ আৰু বাদাম মোৰ ঘৰতে যিখিনি আছিলে সেইখিনিয়ে অকণমান গৰু ঘিউ মিলাই দিম আৰু আজি আমি কলপাতত খাম কলপাতত বহুত মানে ঔষধি গুণ আছে পায়সটো কলপাতত খোৱাটো গৰমে এতিয়া মই গাখীৰটো গোটেইটো বাকি লৈ এটা চচত গৰম কৰি ল'ম প্ৰায় 2-3 মিনিটমানৰ পাছত গৰম হোৱাৰ পাছতেই মই চাউলখিনি দি দিম যেহেতু এপোৱা জহা চাউল লৈছোঁ আপোনালোকে যি চাউলেই লয় পায়স খাবলৈ সেইদৰেই ল'ব পাৰিব কাৰণ ঘৰত পায়স খায়েই যিহেতু আমি আজি মাত্ৰ ঈদৰ বাবে অকণমান মিঠা নিজে বনাই খালোঁ এয়া তাৰপাছত এইখিনি মই ভালদৰে 15 মিনিটমান সিজাৰ পাছত মই চেনিখিনি অলপমান কোমল হোৱাৰ পাছতেই বাদামখিনি মই বাকলিটো গুচাই ল'ম যিহেতু তিয়াই থৈ দিছোঁ গোটেইখিনি বাদাম বাকলি নুগুচালেও থাকি যাব মই সিজাৰ পাছতেই চাউলটো অলপ কোমল সিজাৰ পাছতেই মই চেনিখিনি দি দিম পায়সকণ সিজাবলৈ খুব বেছি 20 মিনিট সময়হে লাগে বেছি সময় নালাগে আপোনালোকে বনাই খাই চাব নিজৰ ঘৰতেই গাখীৰ থাকিলে বনাবলৈ আৰু সুবিধা আমাৰ ঘৰত গাখীৰ নাই বাৰু এয়া মই পিছত চেনিখিনি এনেদৰে দি দিলোঁ মানে কোমলকৈ অলপ সিজাৰ পাছতেই যেনেদৰে ভাতটো সিজিলে আপোনালোকে পিটিকি চালে সিজে তেনেদৰে সিজাৰ পাছতেই মই চেনিখিনি দি দিলোঁ আৰু বেছি সময় লৰাই থাকিব নালাগে আৰু খুব বেছি 3 মিনিটমান সময় চেনি দিয়াৰ পাছত আকৌ লৰাই থাকিব লাগে নহ'লে লাগি যাব যে পাছত হোৱাৰ পাছত মই গৰু ঘিউকণ দি লৈ এয়া পৰিৱেশন কৰিব পৰা কৰি দিলোঁ কলপাতত ভাগ কৰি দিলোঁ অকণকৈ গোটেইকেইটাই আমি পৰিৱেশন কৰিলোঁ আবেলিৰ আহাৰ গৰমে পায়স কলপাতত পৰিৱেশন কৰাটো এটা ঔষধি গুণ থাকে যিটো লেৰেলি যায় কলপাতটো তাৰ এটা ঔষধি গুণ হয় গতিকে আপোনালোকেও খাই চাব এনেদৰে কলপাতত আৰু মোৰ আজি এই ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে চাই বন্ধুসকল যদি ভাল লাগিছে মোক এটা সুন্দৰ কমেণ্ট কৰি জনাব আৰু লাইক এটা কৰিব